যোৱাবাৰ আমি বিচিজাৰ সময়ত 7জন এমচিএল আমি পাইছো, কিন্তু বাক্সা জিলা আৰু ওদালগুৰি জিলাই আমি এজন পাবলৈ সক্ষম নহল। কি কাৰণত? আজি এই কথাটো আজি আপোনালোকে নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে। তো ইয়াৰ কাৰণে শ্ৰদ্ধা ৰাইজ আপোনালোকে ওলাই আহক। এইবাৰৰ ৰাজনীতি যিটো ইউপিপি দলক আজি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ পেলাই আজি ওলাই আহিছে। আজি ইয়াতে বেংগলী ফেডাৰেশ্যনৰ সভাপতি আছে, আৰু ইয়াতে আজি নাথযোগী সভাপতি আমাৰ লগত আছে, আৰু বিভিন্ন দল আজি নিখিল বড়ো ছাত্ৰ সন্থা, পিজিচি এপিএম, আজি এনডিপি প্ৰগ্ৰেছিভে আজি ইউপিপি দলক আজি জন্মলগ্ন পৰা তেওঁলোকে আমাক আজি গঠন কৰি দিছে। কিয় গঠন কৰিব দিব লগা যদি পায়? আজি সেই 5 টকাৰ পেকেজটো ভোট হ'ল। হাগ্ৰামা চৰকাৰৰ আজি সেই দুৰ্নীতি আৰু সহ্য কৰিব নোৱাৰে। আজি ইয়াৰ কাৰণে আজি ইউপিপি দলত বহুত বিপ্লৱৰ মানুহ আজি আমাৰ লগত যোগদান কৰিছে, বহুত বিভিন্ন দল সংগঠন আমাৰ লগত যোগদান কৰিছে। এইবাৰ আমি বিটিচিক পৰিৱৰ্তন কৰিব লাগিব। ইয়াত বড় অনাবড় নচলিব, ইয়াত অন্যায় অত্যাচাৰ নচলিব। আজি ইয়াত জীৱন আৰু নিৰাপত্তাৰ আজি কথা আছে, আজি ইয়াত আমাৰ ভৱিষ্যতৰ কথা আছে। আমি ইয়াত থাকিব লাগিব, আমি ইয়াতে জীয়াই থাকিব লাগিব, কিয়নো আমি চবেই ইয়াতে আজি বিটিচি বাকী। কিন্তু আজি এছাম বুদ্ধিজীৱী মানুহবিলাকে, এছাম দুৰ্নীতি মানুহবিলাকে আজি জাতিৰ নামত ৰাজনীতি কৰিছে, ধৰ্ম নামত আজি ৰাজনীতি কৰিছে। আৰে ভাই, কিমান দিন ৰাজনীতি কৰিব এনেকুৱা? কিমান দিন জাতিৰ নামত ৰাজনীতি কৰিব? কিমান দিন আজি ধৰ্ম নামত ৰাজনীতি কৰিব? আজি আমি চালো আজি 15 বছৰত যি আজি বিটিচি চৰকাৰে কাম কৰিলে, আজি সেইটো দুৰ্ভাগ্যজনক। আজি আমি এটা কথা আমি উপলব্ধি কৰিব লাগিব। বিটিচি হোৱাৰ পিছত আমি শান্তি আৰু প্ৰগতিটো আমি পাম, কিন্তু আজি আমি সেই শান্তি আজি ক'ত গ'ল? আজি যাৰ বিনিময়ে আজি বড় অনাবড় হ'বলৈ লগা বাধ্য হৈছে। সেইটো কাৰ কাৰণে হৈছে? আজি একমাত্ৰ বিপ্লৱ চৰকাৰ। আজি এই বিপ্লৱ চৰকাৰ দুৰ্নীতি, অন্যায়, অত্যাচাৰ যি ভ্ৰষ্টাচাৰী চৰকাৰ চলালে, এইৰ কাৰণে আজি বড় অনাবড় হ'ব লগা হৈছে। আৰু ইয়াৰ কাৰণেও আজি আমি ইউপিপি দলে আজি জন্ম